নমস্কাৰ। আশা কৰোঁ সকলোৱে আদৰি ল'ব। মই আবৃত্তি কৰিব লৈছোঁ মই নিজে লিখা এটি কবিতা। কবিতাটোৰ শিৰোনাম হ'ল আশা। মোৰ কবিতাবোৰ যেতিয়াই মই মনে মনে গুণগুণাওঁ, কোনোবাই যদি কোৱা হ'লেহেঁতেন, জোৰকে কোৱা না, ময়ো যেন শুনা পাওঁ। যদি এনেকুৱা এজন থাকিলে হয়, এটি সেউজীয়া পথাৰত তেওঁৰ হাতত মোৰ হাত দুখনি থৈ মই কবিতা ৰচিলোহেঁতেন, তেওঁৰ ভাল পোৱাত বিলীন হৈ। তেওঁ কেতিয়া ক'বহি, এই কেতিয়া শেষ হ'ল, মইচোন গমকে নাপালোঁ। তোমাৰ কবিতাৰ প্ৰেমত পৰিছোঁ মই যেন তোমাক ভাল পাই পেলালোঁ। আৰু তেতিয়া মই ব্যস্ত হৈ যাম এটি নতুন কবিতা। প্ৰতিটো শব্দ, প্ৰতিটো ছন্দ হবা তুমি। হঠাৎ মেঘৰে ঢেৰেকণি গৰ্জিব, প্ৰেমৰ বৰষুণত তিতি তিতি ঘৰমা হ'ম আমি।